নোৱাৰবা নহয় ইনাই পৰি যাব সপ্তাহ পিছত গা ধুৱাইছে পাহৰি গৈছে বোলে গা ধুৱাইছিল নে নাই আমাৰ ইনাইক দেখিছে কি ষ্টাইল কৰিছে দেখাব নোখোজে লাজ কৰে ভালে আছে আপোনালোকে এই আমাৰ আহামক আমি ৰ'দত লৈ আহিছো আহাম এই ইনাইৰ কাণত বহাই দিম হে আহামক ইনাই দুখ পায় ভালকে বহাই দিম হে এয়া ভালকে বহাই দিলো ভাইকে ভনীয়েকৰ কোলাত বহিছে কাণত গিটগিট গিটগিট ঘূৰা গিটগিট গিটগিট সৰু থাকোঁতে মোক ঘূৰা বনাইছিল না মা নাকিবা বাইটা কান্দি দিব সৰু বাইটা কান্দি দিব সৰু থাকোঁতে মোক ঘূৰা বনাইছিল ইনাই তো যিয়ে হওক নহওক সৰু ল'ৰা ছোৱালীক ৰ'দ খুৱাব ৰ'দ খোৱালে মানে ভাল ভিটামিন D3 অলপমান ইনক্ৰিজ হৈ যায় আৰু ৰ'দ খুৱাওঁতে যদি পাৰে কেপ চেপ যদি আছে বা চশমা যদি আছে পিন্ধাই ল'ব আৰু ডাইৰেক্ট ৰ'দটো নোখোৱালেও ভাল এনেকুৱাকৈ ঘূৰাই খুৱাব আৰু 10-15 মিনিটতকৈ বেছি নোখোৱাব ৰ'দ বুজি পাইছে ৰ'দটো 10-15 মিনিটে খুৱাব লোৱা কান্ধত লোৱা 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 এই ভাই উঠিলে তুমি দুখ পাবাতো গাইছ ইয়াক কান্ধত দিব লাগে ভাইকক বুজিছেনে পৰিয়ে যাব কান্ধত দিলে গাত জোৰে নাই এনেই হ'ব হ'ব আৰু নালাগে ভাইক মৰম কৰি দিয়া ভাইক মাত দিয়াচোন ভাই মাত দিয়া দেখাই দিয়া কেমেৰাত দেখাই দিয়া ওচৰত দেখাই দিয়া কেমেৰাত দেখাই দিয়া ইয়া আমাৰ ইনাই মেহেন্দি লগাইছে দেখিছে ষ্টাইল ক'ৰবাত যাবা নেকি তুমি ক'ত যাবা ফুৰিব যাবা নেকি ক'ত বিয়া খাব যাবা এইবিলাক কাপোৰত ঘৰত পিন্ধা কাপোৰত বিয়া খাব যাবা তুমি এইফালে হেল্ল' গাইজ আপোনালোক হেল্ল' গাইজ বুলি কৈছে গাইজ এয়া দেখিছে আমাৰ আহামক আমি ৰ'দত লৈ আহিছোঁ ৰ'দত আহামে খুব ভাল পাইছে মাকে ছোৱালীক এসপ্তাহ পিছত গা ধুৱাইছে পাহৰি গৈছে বোলে গা ধুৱাইছিল নে নাই পিছে আচৰিত কথা মাকবিলাকৰ এই অৱস্থা হয় আৰু ইমান আৰু টেনশ্যন ল'ব বিচাৰি আছে এইখিনি কথা কোৱাৰ কাৰণ আছে গাইজ নহ'লে আকৌ মোক বনাব না আহাম এইফালে কি কৰবা আৰে জেচিম অলপ সময় ৰখা কি কৰবা চাইকেল চলাবা তুমি নোৱাৰবা নহয় ইনাই পৰি যাব এয়া ইনায়াৰ মামায়েক ইনাই পৰি যাব বাবা জেচিম হলেও পৰি যাব ইনাই পৰি যাবতো ইনায়ক দেখা পাই আৰামে উঠিব পাৰে নেকি উঠিব খোজে নেকি ঠিক নাই অলপ ডাঙৰ হ'লে আৰামে ক'ব ময়ো উঠিম আমাৰ চাইকেলত ময়ো উঠিম মামায়েককে কোনে দাঙে আকৌ মামায়েকে ইয়াক দাঙছে হ'ব দিয়া আৰু কিমান উঠবা হ'ব তোমাক মই চাইকেল আনি দিম হ'ব হ'ব আকৌ আনবা দিছে টাটা দিয়াচোন এনে টাটা দিয়া আকৌ আনব টাটা দিয়া তুমি আকৌ আনবি হে টাটা দি দিয়া আকৌ টাটা হাতেদি হাতটো লৰাই লোৱা গাইজ আজি ভিডিঅ'টো শেষ কৰিলোঁ এয়া আমাৰ আহাম বেটা এয়া ইনায়া এই চাওক চুমা খাই আছে দেখিছে তো আজি ভিডিঅ'টো শেষ কৰিলোঁ ৰাইট চাইডে বেলেগ ভিডিঅ' আহি আছে সেইটো ভিডিঅ' চাওক আমি লগ পাম ৰাইট চাইডৰ ভিডিঅ'টোত আহক আৰু অহাকালি আৰু মানে ভাল লগা ভিডিঅ' এটা আপলোড কৰা হ'ব তো আপোনালোকে চাব বুলি আশা থাকিল আমাৰ ইনাই এতিয়াৰ পৰা কাম কৰে দেখিছে
দেখিছে এতিয়াৰ পৰাই কাম কৰিব পৰা হৈছে বাই বাই গাইছ বাই বাই ৰাইট চাইডৰ ভিডিঅ'টোত লগ পাম আহক আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি লওক দেই ভিডিঅ'টো এটা লাইক কৰি দিব ইনায়াৰ কাৰণে